তো হে গাইজ ৱেলকাম বেক টু মাই চেনেল ৰাব্বানী ব্লগছ। তো আজিলৈ দুটা আনবক্সিং হ'ব। তো থাম্বনেইলটো চাই গম পাইছে চাগে। তো আনবক্সিং কোন কৰিম। তো প্ৰডাক্টটো হ'ল ফিলিপছ ট্ৰাইমাৰ ফৰ মেন্স। চ' এইটো আনবক্সিং কৰিম, ভিডিঅ'খন চাই থাকক। চ' চাব পাৰে মোৰ মালখন আহি গৈছে। তো মালখনো তেতিয়াও ক'লোঁ, এতিয়াও কৈ আছোঁ যে ফিলিপছ ট্ৰাইমাৰ ফৰ মেন্স। তো এইটো আনবক্সিং কৰিম, চাই থাকক। মোৰ বিখ্যাত কটাৰীখন চাব পাৰে, এইটোৰ আজি আনবক্সিং কৰিম। চাব পাৰে আনবক্সিং 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 তো মালখনে এইটো আকৌ কাটিব লাগিব। তো চাব পাৰে এইখনে মোৰ মালটো। তো সেইটো খোলোঁ। মালখন চাব পাৰে, এইবিলাক চাব পাৰে। এইটোৱেই মোৰ মাল। চাব পাৰে ফিলিপছ মালটো চাব পাৰে, বহুত ভাল দেখা হৈ আছে। তো এইটো ওপৰত লগোৱা মই চুলি কাটিবলৈ আনিছোঁ। তো এইটোৱেই মোৰ মাল। তো প্ৰাইচটো মই কৈ দি আছোঁ পিছত। তো এইটোৰ লগত এটা বেটাৰী দিছে, যাক আমি কওঁ পেঞ্চিল বেটাৰীখন দিছে। এয়া বেটাৰীখন চাব পাৰে, ফিলিপছ কোম্পানীটো মাল এইটো। তো এইটোৰেই চুলি কাটিব পাৰে আৰু এইটো ইয়াত লগাব লাগে। তো চাব পাৰে মালখন বহুত ধুনীয়া হয়। চ' আপুনিও ল'ব পাৰে এনেকুৱা মাল। আৰু এইটো ল'ব পাৰে এইটো ল'ব পাৰে। চ' বেছি দাম নহয় এইটোৰ, আপুনি ল'ব পাৰে। আপোনাৰ বাহিৰত যাব লগা কোনো দৰকাৰ নাই, তো ঘৰতে বহি এইবিলাক ল'ব পাৰে। চ' এইটো ফ্লিপকাৰ্টৰ হয়, তো আপুনিও ল'ব পাৰে, চাব পাৰে ফ্লিপকাৰ্টত। তো চালে বস্তুটো আনবক্সিং কৰিলোঁ, আপুনিও ল'ব পাৰে, এনেকুৱা বস্তুটো ল'ব পাৰে। তো এইটোৰ দাম মানে তো চালে বস্তুটো কেনেকুৱা। চ' যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি ৰাখিব এনেকুৱা ভিডিঅ' পাবলৈ। তো আজিৰ কাৰণে এইখিনি, বাই বাই।